ফ্ৰেণ্ড কি খবৰ ওয়েলকাম টু মাই চেনেল আজি মই কিছুমান কথা আনসাৰ দিবলৈ ভিডিওটো বনাইছো আৰু মানে মই তেনেকৈ ডিউটিতে আছো বাট ডিউটিত ইমান মানে পেচেণ্ট নাই সো অকমান ফ্ৰী আছো সো ভাবিলো আপোনালোকৰ মাজত এটা ভিডিও আগবঢ়াও আজি ভিডিওত মই কিছুমান কথা আনসাৰ দিবলৈ গৈ আছো ধৰক যেটো আমাৰ মাইনৰিটি বৰ্ডৰ যেটো আমাৰ এএনএম আৰু ডিপ্লোমা ইন মেডিকেল ল্যাবৰেটৰী টেকনিशिয়ান আৰু যি বেচেলাৰ ডিগ্ৰী আছিল তাৰ কাউন্সেলিং কেতিয়া হ'ব আৰু মেৰিট লিষ্ট কেতিয়া হ'ব তাৰ বিষয়ে মোক বহুতে সুধি আছিল সো মই ইহঁতক কও হে কাউন্সেলিং ডেট পাবলিশ হোৱাৰ আগতে আপোনালোকে মাইনৰিটি ডেভেলপমেন্টৰ যেটো অফিচিয়েল ওয়েবসাইট যত গৈ মানে ডকুমেন্টখিনি আপোনালোকে মানে এপ্লাই কৰিছিল অনলাইন হেতু ওয়েবসাইটে আপোনালোকে চেক কৰি থাকিব তাতে আপোনালোকৰ যেটো সিলেকশন ক্যান্ডিডেটৰ লিষ্ট হে তেনেকুৱা এটা লিষ্ট আহিব লিষ্ট অহাৰ পিছত আপোনালোকক কাউন্সেলিংৰ কাৰণে মতা হ'ব আৰু তাৰ আগত সিলেকশন ক্যান্ডিডেটৰ এটা লিষ্ট আহিব হেমতে তাৰ পিছত আৰু এটা ধৰক নোটিস আহিব তেতিয়া কাউন্সেলিংৰ ডট হেতুত ফিক্স আৰু এটা কথা কিছুমানে সুধিছিল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিংৰ ফৰ্ম কেতিয়া হ'ব সো মই আপোনালোকক অলৰেডি কৈছিলো যে ফেব্ৰুৱাৰী মাহত ওলাব বুলি মই তাত এটা মেইল কৰিছিলো হেই ইউনিভাৰ্চিটিৰ যেটো অফিচিয়েল মেইল আইডি তাত হিয়তে কৈছিলে এক্সপেক্ট ফেব্ৰুৱাৰী মাহত ওলাব লাগে সো হেতু ওপৰত ডিপেন্ড কৰি মই আপোনালোকক ভিডিওটো দিছিলো যে ফেব্ৰুৱাৰী মাহত ওলাব বাট মই এক্সাক্ট ডেট টাইমটো ক'ব নোৱাৰিম সো কিছুমান ভন্টিয়ে সুধি আছিল কাৰণ মই হিয়তৰ থ্ৰুয়ে জানিছিলো আৰু হিয়তে যেটো কৈছিলে হেতুৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক ভিডিও আগবঢ়াইছিলো সো মই এক্সাক্ট ডেট আৰু হেতু ক'ব নোৱাৰিম যেতিয়াই মানে হিয়তে নোটিস হেৰি কৰে মই আপোনালোকক লগে নোটিফাই কৰি দিম তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে নটিফিকেশন বিলাক পাই থাকে তাৰ পিছত আৰু এটা যেটো আমাৰ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ 4th গ্ৰেডৰ হেতুটো আৰু মই হিদিনা আপোনালোকক এটা ক্লিয়াৰিফিকেশন ভিডিও দিছো যে যাৰ অনুমানত কৈ আছিলো হিয়তে যদি ওয়েবসাইটত নিদিয়ে মই আপোনালোকক কেনেকৈ জনাম সো মই হিয়তে যেনেকৈ যি তাৰ ওপৰত ভিত্তি কৰি ভিডিও বিলাক দিও সো মই কনফাৰ্ম ক'ব নোৱাৰিম আৰু মই 4th গ্ৰেডৰ ৰিক্সটো কেতিয়া ওলাব তাৰ হেতু মই আপোনালোকক কনফাৰ্মকৈ ক'ব নোৱাৰিম হেতু জানিব হলে আপোনালোকে যেটো ডিএমএ ওয়েবসাইট চেক কৰি থাকিব আৰু এটা কথা মই এটা মানে জানিব বিচাৰি আছো নিউজ যিবিলাকে ধৰক ভিডিও চাই এপ্লাই কৰিছিল মোৰ জিএনএমত কিছুমানে এটা ষ্টাডি কৰি আছে হিয়তৰ হেই ভন্টিসকলক সুধিছো হিয়তে পঢ়ি তোমালোকে কেনে পাইছা বা কেনেকুৱা ধৰণৰ ফিল হৈছে পঢ়ি সো হিয়তেও যদি কিবা এটা ফিডবেক দিয়ে ভাল লাগিব কাৰণ বহুতকো জনোৱাৰ পিছত এন্ট্ৰেন্স দিলে ৰিজাল্ট দিলে সিট পালে পঢ়ি আছে এটা ষ্টাডি কোৰ্সটো কেনেকুৱা লাগিছে সেই বিষয়ে যোনে চাই আছে যদি তাৰ কোনবা ষ্টুডেন্ট জনাবা আৰু শ্ৰীমন্ত শংকৰদেৱৰ কলুৱে ওলালে জনাম আৰু মাইনৰিটিৰো কলো যে আপোনালোকৰ ওয়েবসাইট চেক কৰি থাকিব কাউন্সেলিং ডেট পাবলিশ হোৱাৰ আগতে এটা কনফাৰ্ম মেৰিট লিষ্ট ওলাব সিলেকশন ক্যান্ডিডেট খিনি হেখিনি যেতিয়া ওলাব তাৰ পিছত কাউন্সেলিং হ'ব সো আৰু যদি কিবা আপোনালোকক সুধিবলগীয়া আছে আপোনালোকে ইনষ্টা মোফৰা নেটনত মেছেজ কৰি সুধিব পাৰে বা মোৰ নতুনকৈ এটা ফেসবুক পেজ খুলিছো মোসেস মেডিকেল গাইড বুলি যেটো ইউটিউব চেনেলৰ নামৰে তাতো আপোনালোকে সুধিব পাৰে আৰু যদি আকৌ আপোনালোকক কিবা সুধিবলগীয়া থাকে কমেন্ট কৰি জনাব সো এটো আছিল আজিৰ ভিডিও নেক্সট ভিডিও যদি কিবা মই নটিফিকেশন পাও বা নোটিস দিবলগীয়া আই ফিল মানে মই ভাবো তেতিয়া মই আপোনালোকক নিশ্চয় ভিডিওৰ থ্ৰু দি জনাই দিম সো আজিলে এইখিনি আছিল আপোনালোকক জনাবলগীয়া মোৰ কিছু কথা সো সবেই হ্যাপি থাকক টেক কেয়ার বাই বাই